সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি সাধাৰণ জ্ঞানৰ ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম আসাম পুলিচ কনষ্টেবল 2022 এনচাৰ কৃষিত। প্ৰথম প্ৰশ্ন, পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? দৰং। 1894 চনৰ 28 জানুৱাৰীত। ভাৰতৰ নোবেল বঁটা প্ৰথম কোনে লাভ কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে। শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? 1671 চনত। মেৰী কমে অলিম্পিকত কিমান মেডেল লাভ কৰিছিল? এটা। বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? ফুটবল। 2022 চনৰ ফিফা বিশ্বকাপ ফুটবল ক'ত হ'ব? কাটাৰ। এইটো প্ৰশ্ন আপোনাৰ হৈছিল বুলি আহিব পাৰে, ক'ত হৈছিল, কাৰণ এইটো পাঁচত গৈছে। তেতিয়া 56তম জ্ঞানপীঠ বঁটা অসমৰ কোনে লাভ কৰিছে? নীলমণি ফুকন। কলীয়া ভোমোৰা দলং কোন দুখন ঠাইক সংযোগ কৰিছে? শোণিতপুৰ আৰু নগাঁও। অসমৰ লোকসভাৰ মুঠ আসন কিমান? 14খন। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন? ৰবীন্দ্ৰনাথ ঠাকুৰ। হালধীয়া চৰাইয়ে বাওধান খায় কাৰ ৰচনা? হোমেন বৰগোহাঁইৰ। ভাৰতীয় সেনাৰ INA শ্লোগানটো কি? ইউনিটি, ফেইথ এণ্ড ছেক্ৰিফাইচ। সতী সাধিনী কোন বংশৰ আছিল? চুতীয়া বংশ। 1 মিলিয়নত কিমান? 10 লাখ। বিশ্ব স্বাস্থ্য সংস্থা WHOৰ মুখ্য কাৰ্যালয় ক'ত আছে? জেনেভা। আনন্দ মঠৰ লিখক কোন আছিল? বংকিম চন্দ্ৰ চট্টোপাধ্যায়। নামঘোষা কাৰ ৰচনা? মাধৱদেৱ। জয়মতী ছবিৰ পৰিচালকজন কোন? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয়? শিৱৰ। ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল কিমান চনত? 1885 চনত। অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? 1985 চনত। গাৰো, খাচী, জয়ন্তীয়া লোকসকল প্ৰধানকৈ কোনখন ৰাজ্যত পোৱা যায়? মেঘালয়। অৰুণাচলৰ ৰাজধানী কি আছিল? ইটানগৰ। আহোমে মোগলত কোন চনত শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিল? 1671 চনত। মায়ামৰা সত্ৰত কোনে প্ৰতিষ্ঠা কৰিছিল? অনিৰুদ্ধদেৱৰ পঞ্চম পুত্ৰ হৰিময়দেৱে। হেণ্ড ছেনিটাইজাৰৰ তলৰ কোনবিধ কি দ্ৰব্য ব্যৱহাৰ কৰা হয়? এলকহল। এখন থানাৰ অচিজন কি ৰেংক হ'ব পাৰে? চাব ইন্সপেক্টৰ। হেমকোষ কি হয়? অভিধান। শেহতীয়াকৈ ক'ত অলিম্পিক খেলৰ আয়োজন কৰা হৈছিল? জাপান। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদ্বীপ কোনখন? এছিয়া। ভাৰতত উচ্চ ন্যায়ালয় ক'ত আছে? নতুন দিল্লী। কিমান চনত অসমৰ ডাঙৰ ভূমিকম্প হৈছিল? 1950 চনত। বাণীকান্ত কাকতিদেৱে আছিল এগৰাকী ভাষাতত্ত্ববিদ। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? 1826 চনত। অসম কেশৰী কোন? অম্বিকাগিৰি ৰায়চৌধুৰী। ৰামায়ণ কোনে ৰচনা কৰিছিল? বাল্মীকি। অসম বিধানসভাৰ মুঠ আসন কিমান? 126খন। আটাইতকৈ পাতল ধাতু কি? লিথিয়াম।